জয় হিন্দ বন্ধু বান্ধৱীসকল, ডি লাৰ্ণিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আপোনালোকে যিহেতু এটা কথা ভাবি আছে যে জুলাই মাহত ইণ্টাৰভিউ হ'ব বুলি কৈছিলে, এতিয়া হ'বনে নহয় আৰু এডমিট কাৰ্ড কেতিয়া দিব, এইটো কথা বহুতে ভাবি আছে। আৰু এনেকুৱা হৈছে যে ফিল্ডলৈ গৈ গৈ প্ৰেক্টিচ কৰি কৰি একদম ভাগৰি গৈছে বহুতে, আৰু এইটো কথা কমেণ্টতো মোক কৈছে। আৰু ভাবিলোঁ আজি তাৰে ওপৰতে ভিডিঅ'টো বনাওঁ যে এডমিট কাৰ্ড কেতিয়া দিব পাৰে বা ইণ্টাৰভিউ কেতিয়া হ'ব এই বিষয়ে। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতে আমি যি গম পাইছিলোঁ যে জুলাই মাহত ইণ্টাৰভিউ হ'ব আৰু এডমিট কাৰ্ড দিব তেনেকৈ শুনিছিলোঁ, কিন্তু এতিয়া কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই যে জুলাই মাহতে ইণ্টাৰভিউ হ'ব বুলি। কিন্তু জুলাই মাহলৈ এতিয়াও অলপ দিন বাকী আছে। যদি জুলাই মাহত ইণ্টাৰভিউ হৈ যায় তেনেহ'লে এডমিট কাৰ্ড চাগে অলপ দিনৰ পিছতে দিব পাৰে, কিন্তু এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন যিহেতু অহা নাই। কিন্তু আপোনালোকে প্ৰেক্টিচ কৰি আছে যদি এইটো নাভাবিব যে অফিচিয়েল নটিফিকেশ্যন অহাৰ পিছত আমি প্ৰেক্টিচ কৰিম আৰু তেতিয়া ইণ্টাৰভিউ দিবলৈ যাম, এইটো কথা আপোনালোকে নাভাবিব। কাৰণ এতিয়া দেখিছে যে বতৰ একেবাৰে বেয়া হৈছে, কিন্তু যদি ইণ্টাৰভিউ পাতে জুলাই মাহতে তেতিয়াহ'লে আপোনালোকে এটা কথা মনত ৰাখিব যে বতৰ একদম যিহেতু বেয়া আৰু ফিল্ডৰ অৱস্থা একেবাৰে বেয়া হৈ থাকিব। কিন্তু আপোনাৰ যেতিয়া এক্সামৰ ডেট পাবহি বা ইণ্টাৰভিউ যিদিনা ডেট থাকিব সেইদিনা আপোনাৰ বতৰ ভাল হ'লেও বেয়া হ'লেও আপুনি তেতিয়া ইণ্টাৰভিউ দিব লাগিব। গতিকে এতিয়া আপোনালোকে ৰ'দ বৰষুণ একো বাচি নাথাকি মুঠতে আপোনালোকে প্ৰেক্টিচ কৰাত লাগক। আৰু ইণ্টাৰভিউ নটিফিকেশ্যন অহাৰ পিছত আপোনালোকে প্ৰেক্টিচ কৰিম এইটো কথা কিয় নাভাবিব বুলি কৈছোঁ, কাৰণ এডমিট দিয়া 4-5 দিন বা এসপ্তাহৰ আগতহে আপোনাৰ অফিচিয়েল নটিফিকেশ্যন দিব যে এডমিট কাৰ্ড আমুক তাৰিখৰ পৰা দিয়া হ'ব। কিন্তু যেতিয়া এডমিট কাৰ্ডৰ অফিচিয়েল নটিফিকেশ্যন দিব তেতিয়া দিয়াৰ পাছত আপুনি প্ৰেক্টিচ কৰিবলৈ টাইম নাপাব, কাৰণ এসপ্তাহ বা 10 দিনৰ ভিতৰত আপুনি প্ৰেক্টিচ কৰি আছাম পুলিচৰ ইণ্টাৰভিউ দিব নোৱাৰে, বা দিলেও আপুনি সহজ পাছ কৰিলেও এটা ভাল নম্বৰ নাপাব। সেই ভাল নম্বৰটো যদি নাপায় তেতিয়াহ'লে আপুনি ৰিটেন এক্সাম দিব নোৱাৰিব। সেইকাৰণে আপুনি এতিয়া এইবিলাক একো ভাবি নাথাকিব যে কেতিয়া দিব এডমিট কাৰ্ড কেতিয়া দিব, এইবিলাক কথা ভাবি নাথাকিব। যিমান পাৰে প্ৰেক্টিচ কৰক, কষ্ট কৰক। এতিয়া বতৰ বেয়া যদিও আপুনি ফিল্ডত বেয়া এখনতে প্ৰেক্টিচ কৰক, কাৰণ জানেই যে যোৱা বছৰ যিহেতু আছাম ফৰেষ্টৰ হৈ গৈছিলে তেতিয়া দেখিছে যে একদম ফিল্ডৰ অৱস্থা একেবাৰে বেয়া আছিলে। কিন্তু এতিয়াও যদি ঠিক সেই জুলাই মাহতে পাতি দিয়ে ইণ্টাৰভিউ, তেতিয়া আপুনি দেখিব যে ফিল্ডৰ অৱস্থা বেয়াই হৈ থাকিব। সেইকাৰণে আপুনি প্ৰেক্টিচ কৰক, যে কষ্ট কৰক, এইবাৰে লাষ্ট কষ্ট কৰিম বুলি লগাওক। কাৰণ ফিল্ডৰ অৱস্থা যিহেতু বেয়া, কিন্তু কোনোবা এদিনা ৰ'দ পাই যাব, সেইদিনা লগৰটোৱে সৰহকৈ নম্বৰ পাই যাব আৰু ৰিটেন দিবলৈ চান্স পাই যাব। সেইকাৰণে প্ৰেক্টিচ কৰক। আপোনালোকে এইটো ভাবি নাথাকিব যে নটিফিকেশ্যন কেতিয়া আহিব, এডমিট কাৰ্ড কেতিয়া আহিব, এইটো কথা ভাবি নাথাকিব। কাৰণ সেই এডমিট কাৰ্ডৰ নটিফিকেশ্যন অহাৰ পাছতে আপোনাৰ ইণ্টাৰভিউ আৰম্ভই হৈ যাব। কাৰণ 4-5 দিনৰ পিছত বা এসপ্তাহ 10 দিনৰ পিছত আপোনাৰ এডমিট কাৰ্ড দিব, আৰু এডমিট কাৰ্ড দিয়া 4-5 দিন বা এসপ্তাহ পিছতে আকৌ আপোনাৰ ইণ্টাৰভিউ আৰম্ভ হৈ যাব। গতিকে আপুনি যদি ভাল নম্বৰ এটা পাব বিচাৰে তেনেহ'লে এতিয়াৰ পৰাই কষ্ট কৰি থাকক। আৰু যিহেতু জুলাই মাহত দিম বুলি কৈছিলে, জুলাই মাহলৈ এতিয়াও অলপ দিন বাকী আছে আৰু ক'ব নোৱাৰি। আৰু ট্ৰেইনিং চেণ্টাৰবিলাকতো এতিয়া যি দেখিছে যে ট্ৰেইনিং চেণ্টাৰ প্ৰায় খালীয়ে হৈ আছে বুলি ধৰিব পাৰি। কাৰণ এতিয়া যিহেতু দেৰগাঁৱত আছাম ফৰেষ্টৰ AFPF বেটেলিয়নখিনিহে ট্ৰেইনিং চলি আছে। তেওঁলোকৰ যিহেতু POP হোৱা নাই, আৰু তেওঁলোকৰ POP চাগে অলপ দিনৰ পিছতে হ'বগৈ। আৰু তেওঁলোকৰ POP হৈ যোৱাৰ পাছতে পাছিং আউট পেৰেড হৈ যোৱাৰ পাছতে যিহেতু ট্ৰেইনিং চেণ্টাৰবিলাক খালী থাকিব, আৰু তেতিয়া হয়তো আকৌ নতুনকৈ নিযুক্তি দিব। সেইকাৰণে আপোনালোকে এতিয়া প্ৰেক্টিচ কৰি থাকক, যিমান পাৰে কষ্ট কৰক। ৰ'দ দিছে, বৰষুণ দিছে নাচাব। এতিয়া এইকেইদিন বৰষুণ দিছে, বেছি ভালহে হৈছে যে আপোনালোকৰ প্ৰেক্টিচৰ কাৰণে। যিহেতু ইণ্টাৰভিউ বৰষুণতে হৈ যাবলৈ আছে আপোনাৰ ভাগ্যৰ লগত কথা, কোনদিনা আপোনাৰ পৰে, ৰ'দৰ দিনা পৰে নে বৰষুণৰ দিনা পৰে নে সেইটো কোনো ক'ব নোৱাৰে। আৰু এইটো নাভাবিব যে বৰষুণ দি আছে, বেছিকৈ বৰষুণ হৈছে, ইণ্টাৰভিউ নহ'ব, এইটো কথা নাভাবিব। কাৰণ এডমিটৰ যেতিয়া নম্বৰ আহি যাব, যে এডমিটৰ যেতিয়া তাৰিখ আহি যাব আপোনাৰ, তেতিয়া আপোনাক কোনো ৰাখিব নোৱাৰে। সেইকাৰণে আপুনি যিমান পাৰে এতিয়া কষ্ট কৰক আৰু লগতে পঢ়া শুনা কৰি থাকক। ইণ্টাৰভিউ হৈ যোৱাৰ পাছতে যিহেতু অলপ দিনৰ পিছতে শেষ হৈ যোৱা 1 মাহ নাথাকিবই চাগে, তাৰপিছতে যিহেতু ৰিটেন এক্সামো পাতি দিয়ে, সেইকাৰণে আপুনি পঢ়াটো বহুত বেছি গুৰুত্ব দিয়ক।
যেতিয়া আপুনি ফিজিকেলত এটা ভাল নম্বৰ পাব তেতিয়া আপুনি নিশ্চিন্ত হৈ থাকিব পাৰিব যে আপুনি ৰিটেন এক্সাম দিব পাব আৰু তেতিয়া আপুনি বেছি কষ্ট কৰিবলৈ পাৰিব। গতিকে এইবাৰ আপুনি চেষ্টা কৰক, কাৰণ কিছুমান এনেকুৱা হৈছে যে আগতো কেইবাবাৰো দিছে কিন্তু এইবাৰ একদম লাষ্ট ল'ম বুলি ভাবি আছে। তেওঁলোকক কৈছোঁ আপোনালোকে বহুত কষ্ট কৰক, কাৰণ এইবাৰে যিহেতু লাষ্ট চান্স বুলি আপুনি নিজকে ভাবি লওক। যিহেতু 1 নম্বৰ 2 নম্বৰ নহয় 0.01 কাৰণেও কিছুমানে ফেইল কৰি আছে, বা যিহেতু জুলাই মাহত ইণ্টাৰভিউ হ'ব বুলি কৈ আছিলে, গতিকে হৈ যাবলৈও আছে। অফিচিয়েল নটিফিকেশ্যন অহা নাই যদিও আপুনি এইটোৱে ভাবক যে মোৰ ইণ্টাৰভিউ জুলাই মাহতেই আছে, গতিকে মই এতিয়া প্ৰেক্টিচ কৰিম, কষ্ট কৰিম, সেইটো এতিয়া আপুনি ভাবি লওক। আৰু যাৰ ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন হৈ গ'ল বা পঢ়া কমপ্লিট হৈ গ'ল, তেওঁলোকে এবাৰ ৰিভিজনত লাগি যাওক, যে মেথছৰ হওক, ৰিজনিং হওক, ইংলিছ, জিকে, গোটেইখিনি ৰিভিজনত লাগি থাকক। আৰু জিকে আপুনি এটা কথা চাব যে যিমান পঢ়িলেও আপোনাৰ শেষেই নহয় পঢ়ি। সেইকাৰণে আপুনি পঢ়ি থাকক সদায়, যিখিনি আগতে পঢ়িছে সেইখিনি এতিয়া আকৌ পঢ়ক, ৰিভিজন কৰি থাকক। আৰু পঢ়ি থাকোঁতে সদায় নতুন কিবা এটা পাই গৈ থাকিব, কিতাপতে হওক বা বেলেগতে হওক। আপুনি যেতিয়া নতুন এটা সদায় প্ৰশ্ন পাই থাকিলেও আপোনাৰ বহুতখিনি লাভ হ'ব। আৰু মেথছৰো সেই ঠিক একেদৰে। মেথছৰ যিহেতু মই নিজেও আপোনালোকৰ এতিয়া বৰ্তমান ভিডিঅ' দি আছোঁ, যদি কোনোবাই চোৱা নাই তেনেহ'লে চাই ল'বগৈ। মেথছৰ বহুতখিনি ওপৰত মই ভিডিঅ' দিলোঁ। আৰু এইটো বেছিকৈ চিন্তা কৰি নাথাকিব যে এডমিট কাৰ্ড কেতিয়া দিব। এডমিট কাৰ্ড দিয়াৰ পিছত প্ৰেক্টিচ কৰিম, এইটো কথা ভাবি নাথাকিব। এতিয়া পঢ়া আৰু প্ৰেক্টিচত লাগক এইকেইদিন বেছিকৈ, কাৰণ আপুনি পঢ়া আৰু ৰানিং কৰা এই দুটাতে বেছি গুৰুত্ব দিয়ক আৰু বেছি কষ্ট কৰক এইকেইদিন। মাত্ৰ আপুনি জুলাই নহ'লেও যদি আগষ্টত দি দিয়ে তেতিয়াও আপোনাৰ বহুতখিনি টাইম আছে বুলি আপুনি নাভাবিব, বহুত কম সময় আছে বুলি আপুনি ধৰি লওক আৰু কষ্ট কৰক এইকেইদিন। আৰু মই যিহেতু আপোনালোকক মেথছৰ কুৱেশ্যন দি আছোঁ, আৰু এইখিনি সময় মই খুব কম সময় পাওঁ যে অফিচতো যাব লাগে আৰু ৰুমত আহি নিজে বনাই মেলি খোৱা, এইবিলাক কৰি থাকোঁতে বহুতখিনি টাইম যায়গৈ। আৰু আপোনালোকৰ কাৰণে তাৰ ভিতৰতো মানে সদায় নহ'লেও এদিন দুদিনৰ মূৰে হ'লেও কুৱেশ্যন এনচাৰ দিবলৈ বা ভিডিঅ' এটা দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব, আৰু যদি চাই ভাল পায় তেনেহ'লে কমেণ্ট এটা কৰি থৈ যাব আৰু লাইক কৰি দিব। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।